Hello guys, good morning. Welcome back to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে, ময়ো ভালে আছো। আৰু এতিয়া বাজিছে ৰাতিপুৱা 8টা। ভাবিলো আজি ভ্লগটো মই বিছনাৰ পৰা আৰম্ভ কৰো আৰু আজিৰ যেহেতুকে অফিস বন্ধ, অলপ লেটকে উঠিলো আৰু আজিৰ দিনটোত মই কি কৰো এই সকলোবোৰ এই ভিডিঅ'টোৰ যোগেদি দেখাই যাম। আপোনালোকে তেন্তে চাই গৈ আজৰি হলো। এতিয়া চাহ খাব লৈছো। চাহ কাপ খাই লওঁ। আজি ৰুমটো অলপ সাফাই কৰা হৈছে যেহেতুকে বেলেগ বাৰত ইমান সময় পোৱা নহয়, আজি বন্ধ বুলি। এয়া আমাৰ এগৰাকীয়ে পুৰা ঘৰ মুচিছে। এতিয়া মই গা ধুই আজৰি হলো আৰু আজি ভাবিলো অলপ ওলাই যাওঁ ফুৰিবলৈ আৰু বজাৰ কামানো আছে কৰি আহিলে একেলগে। তেন্তে মইনো কেনেকৈ ৰেডি হওঁ আপোনালোকে চাওকচোন। মই ৰেডি হৈ গলো, এতিয়া যাব ওলাইছো। এয়া এগৰাকী আমাৰ তলা মাৰিছে। চানাচোন এতিয়া আমি সোণাৰীত যে পাৰ্ক এখন আছে তালৈ আহিছো। অলপ ফুৰিবলৈ বুলি ওলাই আহিম বুলি কৈছিলো যে এয়া পাৰ্কখনৰ নামটো এতিয়ালৈ নাজানো মই, কিন্তু আহিছো আৰু যেহেতুকে নতুন সোণাৰীত, গতিকে ইমান চিনি নাপাওঁ, নামটো নাজানো। পাৰ্লাৰ আহিলো, এতিয়া অলপ থ্ৰেডিং কৰিবলৈ আছে, কৰি লওঁ। এয়া মই মাংসখিনি 2 ঘণ্টামান মেৰিনেট কৰি থৈছিলোঁ। তাৰপিছতে আলু লৈছোঁ, এয়া বিলাহী লৈছোঁ, পিঁয়াজ আৰু নহৰু আৰু জলকীয়া। যেহেতুকে আমাৰ আদা নাই, চ' মই অকল নহৰু আৰু জলকীয়াই দিছোঁ। আৰু এয়া কেৰাহীত তেল গৰম হৈছে আৰু এতিয়া বনাম আৰু। এয়া তেল গৰম হৈ গৈছে, এতিয়া মই পিঁয়াজখিনি দি দিম। আলু আৰু মাংসখিনি দিয়াৰ পিছত এতিয়া নিমখ দি দিম, যেহেতুকে নিমখ দিয়া হোৱা নাছিলে। এতিয়া নিমখ দি দিছোঁ, তাৰপিছতে ভাজি ল'ম। নিমখখিনি দি এতিয়া মাংসখিনি ভালদৰে ভাজি ল'ম অলপ দেৰি, যেহেতুকে মাংসবোৰ যিমান দেৰি ভাজে সিমান দেৰি খাবলৈও ভাল হয়। অলপ দেৰি ভাজিলোঁ, এতিয়া মই এইখিনি ঢাকি দিম। মাংসখিনি ফ্ৰাই হৈ আছে, এইফালে কালাৰ আহিছে আৰু দেখিছেনে আপোনালোকে। এতিয়া চাম কি হৈ আছে। ৱাও, এইখিনি বৰ ধুনীয়াকৈ ভাজি হৈ গৈছে। স্মেলটো বহুত ধুনীয়া আহিছে, কালাৰো আহিছে। এতিয়া এইখিনি সিজিবৰ বাবে মই পানী দি দিম। অলমষ্ট এইখিনি সিজিলেই, কিন্তু পানী অলপ দি গ্ৰেভি কৰি দিম।
এয়া মোৰ চিকেন ৰেডি হৈ গ'ল আজি ডিনাৰত খাবৰ বাবে চিকেন বনালোঁ আৰু এনেদৰে বনালোঁ মই যদি আপোনালোকে ভিডিঅ'টো চাইছে তেন এনেকৈ বনাই চাব ঘৰত খাই ট্ৰাই কৰি চাব আৰু জনাবলৈ নাপাহৰিব মোক কমেণ্ট বক্সত কেনেকুৱানো হয় খাবলৈ আৰু ইয়াৰ লগে লগে আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিলোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে দেন লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই